নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰজ্ঞা ষ্টাডি আসামৰ ফালৰ পৰা সকলোলৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ অসমীয়া ব্যাকৰণৰ জতুৱা ঠাঁচ সম্পৰ্কে এছএছএলসি এক্সামিনেশ্যন 1998 চনৰ পৰা 2018 চনলৈ যিখিনি জতুৱা ঠাঁচ ইতিমধ্যে আহিছে সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই আপোনালোকে মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্রাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নেপাহৰিব জতুৱা ঠাঁচ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ পৃথিৱীৰ সকলো ভাষাতে বিশিষ্ট শব্দৰ লগত অন্য বিশেষ শব্দ বা ধাতু প্ৰচলিত অৰ্থতকৈ বিশেষ অৰ্থত ব্যৱহাৰ কৰা দেখা যায় অন্য শব্দৰ সহযোগত শব্দৰ প্ৰচলিত অৰ্থতকৈ আন বিশেষ অৰ্থ প্ৰকাশ কৰা খণ্ডবাক্য বা খণ্ডবাক্য অংশকে জতুৱা ভাষাৰীতি বা ঠাঁচ কোৱা হয় জতুৱা ঠাঁচসমূহ অসমীয়া ভাষাৰ অমূল্য সম্পদ কথিত বক্তব্য বা লিখিত কথাবোৰ হৃদয়গ্ৰাহী আৰু সুন্দৰ কৰিবলৈ এনে ধৰণৰ বিশিষ্ট বাক্যাংশ ব্যৱহাৰ কৰা হয় জতুৱা বাক্যাংশৰ শব্দবোৰৰ ব্যক্তিগত অৰ্থ বা চলিত অৰ্থ প্ৰকাশ নকৰি প্ৰাসংগিকভাৱে অন্য অৰ্থ প্ৰকাশ কৰে